ভিডিঅ' কলটো এইটো কাকো এইটো সব ভিডিঅ' কল কৰি এই জেগাকণ সকলোৰে চিনাকি চিনাকি লাগিছেনে? আজিৰ পৰা আমি 2 মাহ মানৰ আগতে এইডোখৰ জেগাতে এটা ভিডিঅ' বনাইছিলোঁ মূলা মূলা বুলি। আমাৰ এইজোপা গছতে আজি নুৰে গাইছিলে মূলা মূলা বগা মূলা মূলা দাদা বগা মূলা 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 দাদা বগা। পুতুকন্দা বহি আছে, মানে পুতুকন্দা এতিয়া শ্বৰ্টটোত নাই, বাকী পাৰু আৰু জাস্মিন আছে। পুতুকন্দা বহি ধুনীয়াকৈ চাই আছে, বাকী হামজাদাই ইয়াত ডাইৰেকশ্যন কৰি আছে। বাকী ভিডিঅ'টোত কি হৈছে আপোনালোকে চাওকচোন। এনেকে চালি হেল্ল' হেল্ল' এনেকে ওচেট বুলি যে কয় সেইটো মানে 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 এতিয়া তই ইটোৰ লগত পাতি থাকোঁতে সিটোৱে ফোন কৰিলে সেইটো হ'ব ওচেট বুলি ওচেট ওচেট মানে হেৰি আৰু মানে মই দুখী মানে নেকি আমি আহি আছোঁ অন্য এটা ভিডিঅ' বনাবৰ কাৰণে। এয়াই আৰু আমাৰ পাঞ্চ ক্ৰিয়েটৰ ফেচিলিটি। কেতিয়াবা খোজকাঢ়িব লাগে, কেতিয়াবা এখন স্কুটিত 3জনো উঠিবলগীয়া হয়, কেতিয়াবা আকৌ চাইকেল মাৰিও কাম চলাওঁ মুঠতে। বাকী আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। যদি আপোনালোকে অকণমান আশীৰ্বাদ আৰু মৰম আমাক দিয়ে, হয়তো কিজানি আমি অকণমান আগবাঢ়ি যাব পাৰিম। বাকী শ্ৰদ্ধাৰ ৰাইজ অকণমান আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ আপোনালোকৰ পৰা। নাটক ভাওনাৰ প্ৰতি সৰুৰে পৰা এটা প্ৰাণ আছে কাৰণে মন প্ৰাণ আছিলে, আৰু সেইবাবে এতিয়া আমি লাহে লাহে ইউটিউব চেনেলটো খুলিলোঁ পাঞ্চ ক্ৰিয়েটৰ নামেৰে। 4জন লগ লাগি অভিনয়ৰ প্ৰতি এটা মোহ আছে, আপোনালোকে সকলোৱে চিনি পায়, যিটো সৰুৰে পৰাই আছে। আমি হামজা, প্ৰতাপ দা, নূৰ, মই, তাৰপিছত আমাৰ মাজত আমাৰ 2জনী ভণ্টি আমাৰ এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই বোলে ল'ৰা দাড়ি আছে চব। ৰিকু, তাৰপিছত আমাৰ এয়া পাৰু, মানে কষ্ট কৰে ছোৱালী 2জনীয়ে। আমি যেনেকৈ কষ্ট কৰোঁ তাহাঁতেও কষ্ট কৰে, যথেষ্ট কষ্ট কৰিছে, আৰু যথেষ্ট কষ্টৰ ফলত আমি আজি যেনেকৈ নহওক আজি 5 মাহে হ'ল ন, আপোনালোকৰ আশীৰ্বাদত আমি কিবা এটা ইউটিউবৰ পৰা বৰঙণি হিচাপে পাইছোঁ বাৰু, নোপোৱাও নহয়। এটা পকেট খৰচ আমাৰ ওলাই আছে। ভৱিষ্যতে অনাগত দিনত আৰু নতুন নতুন ভিডিঅ' পাঞ্চ ক্ৰিয়েটৰ আপোনালোকলৈ দি যাব। আশীৰ্বাদ কৰিব আপোনালোকে। আশীৰ্বাদ কৰিলে আমি নিশ্চয় এদিন আগবাঢ়ি যাব পাৰিম, সফল হ'ম বুলি ভাবিছোঁ। গতিকে আশীৰ্বাদ কৰিব। এইদৰে অনুষ্ঠানটো চলাই নি আছোঁ। আমি অন্য এটা ভিডিঅ'ৰ কাৰণে গৈ আছোঁ। আমি ষ্টেচনৰ পৰা মানে ৰূপহী ষ্টেচনৰ পৰা আহি আছোঁ। ৰেল লাইনৰ কাষে কাষে স্কুটি বা বাইক আনিবলৈ অকণমান দিগদাৰ, সেইটো কাৰণে খোজকাঢ়ি আহিছোঁ। আৰু তাতে বাইক মানে আমি যদি বাইকো লৈ আহোঁ আকৌ 2জন খোজকাঢ়ি আহিবলগীয়া হয়। আমি দা, নূৰ ইহঁতি টমটমত আহিলে, তাৰপিছত মই ইহঁত 2জনীক স্কুটিতে লৈ আহিলোঁগৈ, 2জনীকে। পুতুকন্দা আৰু কেমেৰা চলাই যিটো ল'ৰা আমাৰ চলমান, তাহাঁতি বাইক লৈ আগত গুচি গ'ল। বাকী এইদৰে আমি অনুষ্ঠানটো চলাই আছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। বাকী বেকগ্ৰাউণ্ড ভিডিঅ'বিলাক অৰুণা জে পি ব্লগত আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। ঠিক আছে, আৰু আজি কি হয় শ্বুটিঙত অলপ চলপ আপোনালোকক দেখাম। ঠিক আছে দিয়ক, আগবাঢ়ি যাওঁ আজি ভিডিঅ'টোলৈ। কি বনাই আছে? এয়া মই বনাই আছোঁ মিক্সাৰ। কিনি খালে পইচা বেছি যায় যে, এনেকৈ বনাই খালে কম যায়। এই হাত ধুলি জানো? ক'ত আছে? আৰু ভৰি চাফা আছে যদি অলপ বস্তু কিনি মই গছকি দিওঁ, চবেই খাব।
ক্লিয়াৰ হানা ঘোলা ঘোলা হৈছে কিয় হৈছে দিয়া ফটো আমি এইটো কোন হয় মাংসত দিয়া নহয়তো এইটো মোকে ধৰি আছে এইটো কাৰণে কৈছো